পক্ষী সাধু ঘৰলৈ পুনৰ স্বাগতম জনাই আজি সাধুটো শুনাবলৈ লৈছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আজি শুনাবলৈ লোৱা সাধুটো হৈছে দুজোপা গছৰ কাহিনী। এসময়ত এখন সৰু অৰণ্যত আছিল। নিজকে আটাইতকৈ ওখ আৰু শক্তিশালী বুলি ভাবিছিল। সি চেমককৈ চাই ক'লে যে তুমি দুৰ্বল আৰু সৰু, মই শ্ৰেষ্ঠ। চেম অৱশ্যে নম্ৰ আৰু দয়ালু হৈ থাকিল। তেওঁ উত্তৰ দিলে, শক্তিশালী হোৱাটো কেৱল উচ্চতাই নুবুজায়, আনক সহায় কৰাটোহে আচল। এদিন প্ৰচণ্ড ধুমুহাই হাবিত খুন্দা মাৰিলে। দুৰ্বল শিপা থকা নেক্সক ধুমুহাই উভালি পেলাইছিল। কিন্তু চেমে নিজৰ মজবুত শিপাৰে দৃঢ়তাৰে থিয় হৈ আন জীৱ-জন্তুবোৰক আশ্ৰয় দিছিল। জীৱ-জন্তুবোৰে চেমক ধন্যবাদ জনাই ক'লে, তোমাৰ দয়া আৰু নম্ৰতায়ে আমাক ৰক্ষা কৰিলে। মেক্সে নিজৰ ভুলটো উপলব্ধি কৰি চেমৰ ওচৰত ক্ষমা বিচাৰিলে। তেতিয়াৰ পৰাই মেক্স চেমৰ শক্তি আৰু মূল্যবোধৰ শলাগ ল'বলৈ শিকিলে। এই কাহিনীটোৱে শিশুসকলক নম্ৰতা, দয়া আৰু আনক সহায় কৰাৰ গুৰুত্ব আৰু এই মূল্যবোধসমূহে এনেকৈ প্ৰকৃত শক্তি আৰু মহানতাৰ দিশত আগুৱাই নিব পাৰে সেই বিষয়ে শিকাইছে। সাধুটো শুনি যদি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।